নমস্কাৰ। আহকচোন আজি চাওঁ কপৌফুল গছত লগোৱাৰ উপৰিও টাবতনো কেনেদৰে ওলমাই ৰাখিব পাৰি তাকে ভিডিঅ' আকাৰে দেখুৱাব বিচাৰিছোঁ। এতিয়া আপোনালোকে কিনো দৰকাৰ হ'ব তাক এবাৰ জানি লওঁ আহক। প্ৰথমে লাগিব এটা টাব, নতুবা আপুনি কাঠৰ টুকুৰাও ব্যৱহাৰ কৰিব পাৰে সুবিধা অনুযায়ী। তো চাৰিওকাষে গৰম শিকলিৰে ফুটাসমূহ কৰি ল'ব। তলৰ ফালেও ফুটাসমূহ ডাঙৰকৈ কৰি ল'ব। পানী জমা যাতে নহয় সেইটো চাব। ফুটাসমূহ যাতে ডাঙৰ আকাৰৰ হয়, যিহেতু কপৌফুলজোপা ক্ৰমান্বয়ে ডাঙৰ হৈ আহিব, তেতিয়া শিপাসমূহ তললৈ ওলমি আহিবলৈ সুবিধা হ'ব। যিহেতু কপৌফুল বা অৰ্কিড জাতীয় ফুলসমূহ পৰাশ্ৰয়ী হয়, সিহঁতক শিপা ৰাখিব পৰাকৈ ঠাই অকণ পালেই হ'ল। আহাৰ সিহঁতে বায়ুৰ পৰাই গ্ৰহণ কৰে। কথা এটা কি, টাবৰ ফুটাসমূহ সৰু হ'লে কি হ'ব, গছজোপা যিমানে বাঢ়ি আহিব সিমানে শিপাবোৰো বাঢ়ি যাব। কি হ'ব, প্লাষ্টিকৰ যিহেতু টাবটো, অৰ্কিডৰ শিপাসমূহ চাবচোন তেনেই কোমল থাকে, নখেৰে আঁচুৰি দিলেই ছিঙি যাব ধৰে। তাৰ বাবে টাবৰ ফুটাবোৰ ডাঙৰ হোৱাটো দৰকাৰ। অৱশ্যে কাঠৰ টুকুৰাত তেনেকুৱা কোনো কথা নাথাকে। এতিয়া আচল কথালৈ আহিছোঁ। টাবৰ উপৰি আপোনাক লাগিব নাৰিকলৰ বাকলি, যিটো আমি ধূনা দিবলৈ ব্যৱহাৰ কৰোঁ। এঙাৰ বা কয়লা, ইটাৰ টুকুৰা দিব পাৰে, নিদিলেও কথা নাই। তাৰপাছত নাৰিকলৰ বাকলিসমূহ এনেদৰে কাটি ল'ব পাৰিব, সৰু সৰু কৰি ল'ব। মই বাৰু বেছি সৰু কৰি লৈছোঁ, যিহেতু কপৌফুলৰ পুলিটো সৰু আৰু টাবটোও সৰু লৈছোঁ। লগত লৈছোঁ পচা কাঠৰ টুকুৰা কেইটামান। এনেদৰে গোটেইখিনি মিলাই লৈছোঁ। এঙাৰ দিয়া নাই, যিহেতু মোৰ ওচৰত নাই, আৰু ওলমাবৰ বাবে ডাঠ তাঁৰ বা ছাতিৰ শিকলি ল'ব পাৰে। টাবটোৰ ওপৰৰ অংশত সৰুকৈ ফুটা এটা কৰি ল'ব। এতিয়া পুলিটো লগাবলৈ লৈছোঁ। তাৰ আগতে অলপ পচা কাঠ আৰু নাৰিকলৰ টুকুৰাসমূহ অলপ টাবৰ ভিতৰত দি লৈছোঁ। তাৰপাছতে কপৌপুলিটো দেখিছে, যদি শিপাসমূহ দীঘল হ'লে কাটি দিব পাৰে আপোনালোকে। মই বাৰু কাটি দিয়া নাই। এনেকৈ তাৰ ভিতৰত ঘূৰণীয়াকৈ আমি ৰুই দিব লাগিব। এনেদৰে ঘূৰণীয়াকৈ ৰখোৱাৰ পিছত তাৰ ওপৰত আকৌ আমাৰ যিহেতু নাৰিকলৰ টুকুৰা সংমিশ্ৰণ আছিলে, সেয়া অলপ দি ল'লোঁ। বেছিকৈ নিদিলেও হ'ব, কাৰণ আমাৰ টাবটোৰ এটা অংশতহে ফুটাটো কৰা হৈছে, সেইবাবে এক চাইড হেলনীয়া হৈ থাকিব। সেইবাবে সম্পূৰ্ণকৈ নিদিলেও হ'ব। এতিয়া দুয়োটা টাবতে এনেদৰে ভৰাই লওঁ। এতিয়া ইয়াত তাঁৰকেইডাল দেখিছে, তাঁৰকেইডাল লগোৱা যাওক। Find the real me. So let's go. Seize the feeling. 'Cause you know it's time for the meaning. Now we show we're coming to win it.
বলক এতিয়া ওলমাই দিওঁ। Find the real. Find the real. এয়া এনেদৰে ওলমাই দিলোঁ দুইটা তাপ। কাষত দিছে কাঠত ওলমাই দিয়া আৰু কপৌফুল কেইজোপা। এইটো আছে নাৰিকলৰ বাকলি। খুব ৰ'দত আছিলে আচলতে, তাৰ বাবে এনেকৈ দি দিয়া হৈছে। তাৰপিছত এইজোপা আপোনাৰ জেঠুৱা কপৌ। জেঠুৱা কপৌৱে শিপা ধৰিলে এনেদৰে ৰাখিছোঁ। শেষত ফাংগিচাইড এনেদৰে পানীৰে স্প্ৰে কৰি দিলোঁ। স্প্ৰে কৰি দুইজোপাতে ভিজাই ৰাখিছোঁ। 10-12 দিনৰ মূৰে মূৰে ভিজাই ৰাখিব লাগিব। ঠিক আছে, এনেদৰে ভিডিঅ'টো সামৰণি মাৰিছোঁ।